ইউপিপিএলৰ অৱস্থা কি আপুনি চোৱা দুৰাণ খাব যিদিনা দুৰাণ খাবৰ প্ৰথম মুকলি দিন হৈছে ইয়াত বিজেপিৰ কোনো এজন এমচিএলএ বা ইএম উপস্থিত হোৱা নাই হিমন্ত ডাঙৰীয়া আহিব লাগিছিল চিএম ডাঙৰীয়া অহা নাই দ্ৰৌপদী মুৰ্মু ডাঙৰীয়া আহিব লাগিছিল অহা নাই ইয়াৰ পৰা এটা ক্লিয়াৰ দিশা হৈ আছে যে আজিৰ তাৰিখত যেনেকা দেখি আছে যে ইউপিপিএল আৰু বিজেপিৰ মাজত এলায়েন্সটো একেবাৰে নাইকিয়া হৈ গৈছে তেনে অৱস্থা ৰাইজসকলে বুজি পাইছে যে ভৱিষ্যতৰ কাৰণে ইউপিপিএল থাকি আমাৰ লাভৱান নহ'ব আৰু এপছৰ কথাটো আমি কি ক'ম এপছটো ডাইৰেক্ট ইউপিপিএল এই গতিকে এপছৰ বোলে এপছ থাকি কি লাভ হ'ব এইকেইটা তেখেতে আজি যোগদান দিছো আমি খুব উৎসাহ আৰু আমি গোটেই পিটিআৰ বাকীক আমি আহ্বান কৰিছো যে আপুনি দলে বলে আহক দিল্লীত ইণ্ডিয়া এলায়েন্সটো বেছি দিন নাই আৰু চৰকাৰ সলনি হ'ব আৰু অসমত আমি এইটো চাইছো যে যিদিনা দুৰাণ খাবত হেৰি হৈছে সেইদিনা বোলে বিপিএফৰ ঠেকাবিলাক ইউপিপিএলৰ ঠেকাবিলাক বিজেপিত বোলে যোগদান দিছে 400 মানুহ ইয়াৰ পৰা এটা সিগনেল যে হিমন্ত ডাঙৰীয়াই মিছলীয়া মামা ডাঙৰে এটা টাৰ্গেট লৈছে যে বিটিচিত এইবাৰ ইউপিপিএল ঠিক কৰি পেলাই নিজে 40টা সমষ্টি 40টা দখল কৰিব আৰু বিটিচিত যদি বিটিআৰ যদি তেখেত দখল কৰিব পাৰে তেনেহলে এটা ইংগেৰে 15টা এমএলএটো টাৰ্গেট কৰি আছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু এই জানা নাই যে আজিৰ তাৰিখত কংগ্ৰেছ কিমান ভিতৰি ৰুটেড হৈ আছে এই গতিকে আমি আশাবাদী এবাৰ আমি বিটিচিত কংগ্ৰেছ অকলে নহলেও কয়েকজন ইদাৰ উদাৰ নিৰ্দলীয় কেণ্ডিডেট বিলাক লৈ আমি চৰকাৰ বনামে যোৱা কেইদিনমান আগত যি অসম কেবিনেটৰ এটা সিদ্ধান্ত লোৱা হৈছিল যে আমাৰ ৰূপসী বিমানবন্দৰৰ নামটো সলনি কৰি গুৰু কালীচৰণ ব্ৰহ্মৰ নামত নামাকৰণ কৰিব এইটোত আমি তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ যে কোচ ৰাজবংশীৰ যি ঐতিহাসিক সম্বল থকা এখন ঠাই এইখন হ'ল ৰূপসী আৰু এই ৰূপসীৰ বিমানবন্দৰৰ যি ঠাইডোখৰ আছিলে এই ঠাইডোখৰ আমাৰ কোচ ৰজাৰ জমিদাৰ জগত দীপেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ভূমি প্ৰদান কৰিছিল আৰু এই ভূমি প্ৰদান কৰাৰ ফলত তেওঁৰ ঘৈণীয়েকৰ নামত ৰূপহী এই ৰূপহী নামেৰে ৰূপসী বিমানবন্দৰ নামটো ৰখা হৈছিল কিন্তু এই আমাৰ ঐতিহাসিক মানে যি আমাৰ কীৰ্তিচিহ্নৰ লগতে যি সাংস্কৃতিক বা আমাৰ ঠাইডোখৰ আছে ইয়াক আমাক নিশ্চিহ্ন কৰিবলৈ যি চেষ্টা কৰা হৈছে তাক আমি সদস্যজনে ছাত্ৰ সন্থাৰ পৰা ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ অনতি পলমে আমাৰ অসম চৰকাৰ আৰু বিটিচি চৰকাৰে যদি আমাৰ এই কেবিনেটৰ সিদ্ধান্ত উঠাই নলয় তেনেহ'লে আমি গোটেই বিটিচিৰ যিমানবোৰ আমাৰ জিলা কমিটি আছে বা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিমান দল সংগঠন আছে আমি একত্ৰিত হৈ বৃহৎ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আৰু ইয়াৰ কাৰণে জগৰীয়া হ'ব প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰ